পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে আপোনাৰ পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক কৰা নাই, বৰ্তমান যদি আপোনালোকে লিংক কৰিব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ 1000 টকা ফাইন দি লিংক কৰিব লাগিব। আপোনাৰ 1000 টকাটো কেনেকৈ বাচিব আৰু আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো কেনেকৈ লিংক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকে স্কিপ কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ 1000 টকাটো বৰবাদ হৈ যাব পাৰে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে চাৰ্চ কৰিব ই-ফিলিং 2.0। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, ই-ফিলিং 2.0 চাৰ্চ কৰিব। ইয়াত অফিচিয়েল পেজটো ইয়াত খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া অফিচিয়েল পেজটো ইয়াত খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত 2 নম্বৰ অপশ্যন দি আছে, লিংক আধাৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছেনে নাই। বহুতৰে কিন্তু পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক কৰা আছে, তথাপিও যেতিয়া CSC চেণ্টাৰ অথবা অনলাইনৰ দোকানত লিংক কৰিবলৈ যায়, লিংক কৰা আছে, তথাপিও কিন্তু 1000 টকা ফিজ লয়। বৰ্তমান কিন্তু এইটো ফ্ৰড চলি আছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট নিজে চেক কৰিব লাগিব যে আপোনাৰ পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক আছেনে নাই। আপোনালোকে লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব। এতিয়া এইটো পেজ খোল খাব। ফাৰ্ষ্ট আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব, 2 নম্বৰত বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, পেন কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ বহাই দিব। ইয়াত চাব দি আছে ভিউ লিংক আধাৰ ষ্টেটাছ। আপোনালোকে তাৰপিছত সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে নাই, ইয়াত কিন্তু দেখুৱাই দিব যে আপোনাৰ ইয়াত যদি লিংক নাই, ইয়াত দেখুৱাই দিব নট লিংক। লিংক আছে ইয়াত দেখুৱাই দিব অলৰেডি লিংক। আপোনালোকে ফাৰ্ষ্ট চেক কৰি ল'ব যে আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছেনে নাই। বৰ্তমান কিন্তু আৰু এটা ফ্ৰড হৈ আছে। এইটো ফ্ৰড হ'ল, যদি আপোনাৰ মোবাইলত বেংকৰ পৰা কিবা পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা মেছেজ আহিছে, ইয়াত চাব মেছেজটো, SBI নেট বেংকিং একাউণ্ট হেজ বিন ব্লক টুডে, লিংক ইয়ৰ পেন কাৰ্ড টু ক্লিক আধাৰ কাৰ্ড। ইয়াত চাব লিংক দি দিছে। আপোনালোকৰ কিন্তু বেংকৰ পৰা এইবিলাক মেছেজ আহিব পাৰে যে আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। আপোনালোকক এটা ডেট দি দিব, আপোনালোকৰ এই ডেটৰ ভিতৰত লিংক কৰিব লাগিব বা আপোনালোকৰ 31 মাৰ্চৰ আগত লিংক কৰিব লাগিব। ইয়াত এটা কিন্তু লিংক দি দিব বোলে ফ্ৰী লিংক। যদি আপোনালোকে সেইটো লিংকত ক্লিক কৰে, আপোনাৰ যদি পেন কাৰ্ড নম্বৰটো আৰু আধাৰ কাৰ্ড নম্বৰটো বহাই দিয়ে, আপোনাৰ যদি বেংক একাউণ্টত পইচা আছে, লগে লগে কিন্তু আপোনাৰ একাউণ্টটো খালী হৈ যাব পাৰে। বৰ্তমান কিন্তু এইটো ফ্ৰড আহি আছে। যদি আপোনাৰ মোবাইলত এইবিলাক মেছেজ আহিছে, যদি আপোনালোকে বেংকত যাই খবৰ লয়, বেংকৰ পৰা ক'ব কিন্তু যে বেংকৰ পৰা কোনো মেছেজ পঠোৱা হোৱা নাই। সেইকাৰণে যদি আপোনালোকৰ মোবাইলত এইবিলাক মেছেজ আহিছে বেংকৰ পৰা, পেন কাৰ্ড লিংক আধাৰ কাৰ্ড, আপোনালোকে লিংকত ক্লিক নকৰিব। নিশ্চয় আপোনালোকে জানে যে বৰ্তমান কিন্তু পেন কাৰ্ডটো আৰু আধাৰ কাৰ্ডটো লিংক কৰাটো ফ্ৰী নহয়। সেইটো কিন্তু ইনকাম টেক্সৰ ফালৰ পৰা 1000 টকা ফাইন দি আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। কোনোবাই যদি লিংক কৰাৰ নামত 500 টকা বা 800 টকা বা 400 টকা লয় যে মোক 500 টকা দিয়ক, মই আপোনাক লিংক কৰি দি আছোঁ বা ফ্ৰীতে লিংক কৰি দি আছোঁ, এতিয়া কিন্তু সেইটো লিংক নহয়। তেওঁ কিন্তু আপোনাক ফ্ৰড কৰি আছে। বৰ্তমান কিন্তু ইনকাম টেক্সে অফিচিয়েল নোটিছ জাৰি কৰি দিছে যে বৰ্তমান যদি আপোনালোকে আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ 1000 টকা ফাইন দি লিংক কৰিব লাগিব 31 মাৰ্চৰ আগত। আপোনালোকে কিন্তু
নিজে লিংক কৰিব পাৰিব। নিজে কেনেকৈ লিংক কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই যদি লিংক কৰা নাই নিজে লিংক কৰি ল'ব পাৰিব। সেইকাৰণে আপোনালোকে সাৱধান হওক। যদি আপোনাৰ মোবাইলত লিংক কৰা মেছেজ আহিছে অথবা আপোনালোকক কোনোবাই কৈছে 500 টকাত মই আপোনাক লিংক কৰি দি আছোঁ, তেতিয়াহ'লে কিন্তু সেইবিলাক কিন্তু ফ্ৰড হয়। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰি লওক যে আপোনাৰ পেন কাৰ্ডটো আৰু আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছেনে নাই। যদি লিংক আছে আপোনালোকে আৰু ইয়াত একো লিংক কৰিব নালাগে। যদি লিংক নাই আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা লিংক কৰি লওক।